মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে হয়তো মোৰ এখন ভিডিঅ' মই আপলোড কৰিছোঁ ইউটিউবত তোমালোকে হয়তো গমে পাইছা যে তোমালোকৰ 18 মাৰ্চৰ দিনাখন যে অসমীয়া পৰীক্ষা হোৱাৰ কথা আছিল সেই পৰীক্ষাটো কেনসেল কৰা হ'ল তাৰ নোটিছটো মই মোৰ স্ক্ৰীনত দেখাবলৈ চেষ্টা কৰিম সেই নোটিছটো মই অলৰেডি পঢ়ি মই ভিডিঅ' এখন বনাইছোঁ আসলতে এতিয়া অসমীয়া পৰীক্ষাটো 18 তাৰিখত হোৱাৰ কথা আছিল পৰীক্ষাটো কেনসেল হৈ 1 এপ্ৰিলৰ দিনাখন সেই পৰীক্ষাৰ ডেটটো নতুন যেটো ডেট সেই ডেটটো দিয়া হৈছে 1 এপ্ৰিলৰ দিনাখন 1 এপ্ৰিলৰ দিনাখন 9 বজাৰ ৰাতিপুৱা 9 বজাৰ পৰা সেই পৰীক্ষাটো হ'ব যেটো পৰীক্ষা 18 মাৰ্চৰ দিন হোৱাৰ কথা আছিল এটো 1 এপ্ৰিলত হ'ব তো এইখিনি মই ইয়াতে যেটো নোটিছ তোমালোকে স্ক্ৰীনত দেখিবলৈ পাইছা এই নোটিছ হিচাপে এটো সেৱাৰ তৰফৰ পৰা এই জাননী অৰ্থাৎ নোটিছখন জাৰি কৰা হৈছে এতিয়া বহুত ছাত্ৰীয়ে মোক প্ৰশ্ন কৰিছে স্যাৰ তেতিয়াহলে মই কি পঢ়িম এতিয়া কি পঢ়িব লাগিব বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিছে যে স্যাৰ এতিয়া আমাৰ কি পৰীক্ষা নেক্সট আমি কি পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ কৰিম এতিয়া দেখা তোমালোকৰ যেটো সায়েন্স পৰীক্ষা যেটো হোৱাৰ কথা আছিল হেটো তোমালোকৰ দিছে মাৰ্চ মাহৰ 30 তাৰিখৰ দিনাখন আৰু যেটো তোমালোকৰ অসমীয়া পৰীক্ষা এপ্ৰিল মাহৰ 1 তাৰিখৰ দিনাখন এটো ৰিশেডিউল কৰা হৈছে নতুনকৈ ডেট দিয়া হৈছে তো এতিয়া তোমালোকৰ নেক্সট পৰীক্ষা কি আছে এতিয়া তোমাৰ নেক্সট পৰীক্ষাৰ কাৰণে তুমি নিজকে প্ৰিপেয়াৰ কৰিব লাগিব এতিয়া তোমালোকে কি পঢ়িবা হেটো এটা ডাঙৰ কথা এতিয়া তোমালোকৰ 20 মাৰ্চৰ দিনাখন যি পৰীক্ষা আছে তোমাৰ 18 মাৰ্চৰ দিনাখন তোমালোকৰ এমআইএল আৰু ইংলিশ আইএল এটো কেনসেল কৰা এমআইএল মানে তোমালোকৰ অসমীয়া যিবিলাকৰ এমআইএল আছে হেই অসমীয়া নহলে যিবিলাকৰ এমআইএল তো বেঙ্গলী আছিল বেঙ্গলী যিবিলাকৰ এমআইএল তো হিন্দী আছিল হিয়াতৰ কাৰণে কি হল পৰীক্ষাটো অলৰেডি কেনসেল হৈ গল আৰু এতিয়া 20 মাৰ্চৰ দিনাখন যিখিনি পৰীক্ষা আছে সেই পৰীক্ষাৰ কাৰণে তোমালোকে এতিয়া প্ৰিপাৰেচন কৰিব লাগিব 20 মাৰ্চৰ দিনাখন তোমালোকৰ যেটো মনডে অহা সোমবাৰ 20 মাৰ্চ সেই 20 মাৰ্চৰ দিনাখন তোমালোকে এইকেইটা সাবজেক্ট যাৰ যি আছে যেনেকৈ এডভান্স ম্যাথমেটিক্স যাৰ ইলেক্টিভ আছে সেই ইলেক্টিভৰ কাৰণে নিজকে প্ৰিপেয়াৰ কৰিব নহলে জিওগ্ৰাফি ইলেক্টিভ সাবজেক্ট যাৰ আছে সেই প্ৰিপেয়াৰ কৰিব হিষ্টৰী ইলেক্টিভ যাৰ আছে সেই হিষ্টৰী পঢ়িব সাংস্কৃতিক ইলেক্টিভ যাৰ আছে সেই সাংস্কৃতিক ইলেক্টিভটো পঢ়িব তাৰ পিছত কম্পিউটাৰ সায়েন্স যাৰ ইলেক্টিভ সাবজেক্ট আছে সেই কম্পিউটাৰ সায়েন্সৰ ইলেক্টিভ সাবজেক্টটো পঢ়িব তাৰ পিছত যে কমাৰ্চ যাৰ ইলেক্টিভ সাবজেক্ট আছে ইলেক্টিভ সাবজেক্টটো পঢ়িব লাগিব যাৰ হোম সায়েন্স আছে ইলেক্টিভ হি হোম সায়েন্সটো পঢ়িব নেপালী যাৰ ইলেক্টিভ আছে নেপালীটো পঢ়িব এৰাবিক যাৰ ইলেক্টিভ সাবজেক্ট আছে এৰাবিকটো পঢ়িব আৰু আছে পাৰ্সিয়ান এইবিলাক যাৰ তাৰ মুঠ কথা হল 20 মাৰ্চৰ দিনাখন যাৰ যি ইলেক্টিভ সাবজেক্ট আছে সেই ইলেক্টিভ সাবজেক্টটো কি কৰিব লাগিব পঢ়িব লাগিব তো এতিয়া তোমালোকে নেক্সট যাৰ এৰাবিক আছে এৰাবিকত এৰাবিক পঢ়া যাৰ যি ইলেক্টিভ সাবজেক্ট আছে যাৰ হিষ্টৰী আছে হিষ্টৰীটো পঢ়া যাৰ জিওগ্ৰাফি ইলেক্টিভ সাবজেক্ট আছে জিওগ্ৰাফিটো পঢ়া যাৰ সংস্কৃত আছে সংস্কৃত পঢ়ি থকা কাৰণ 20 মাৰ্চৰ দিনাখন তোমালোকৰ ইলেক্টিভ সাবজেক্ট পৰীক্ষাখিনি হ'ব গতিকে তোমালোকে সেই ইলেক্টিভ সাবজেক্টৰ কাৰণে নিজকে প্ৰিপেয়াৰ কৰিবলৈ আজিৰ পৰা আৰম্ভ কৰি দিয়া থ্যাংক ইউ